নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 7জনী মাইকী গাহৰি পুহি লাখ লাখ টকা উপাৰ্জন কৰি থকা এজন ব্যক্তিৰ ঘৰলৈ আজি গৈ আছোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তালৈকে যাওঁ। বৰ্তমান মই উপস্থিত হৈছোঁহি ফাৰ্মখন। আপোনালোকক ফাৰ্মখন মই দেখাবলৈ আহি আছোঁ। এয়া দেখিবলৈ পাইছে ভাইটি দা, এজনী কি জাতৰ? বগা ইয়ৰ্কশ্বায়াৰ হেমশ্বায়াৰ ক্ৰছ ন? পোৱালিখিনি কিমান দিন হ'ল? দুমাহ হ'ল। দুমাহৰ পোৱালি গ্ৰথটো খুব ধুনীয়া হৈ আছে ন? কেইটা আছে পোৱালি ইয়াত? 12টা। তাৰপিছত সিফালে যাওঁ। বৰষুণ পৰি মানে একেবাৰে এইটো বৰটো ন? এজনী এজনী বৰ্তমান প্ৰেগনেণ্ট আছে। আজি মানে হয়তো জগিব পাৰে বুলি কৈছে। ঘুঙুৰু এজনী সেই আগত থকাজনী ন? এজনীও ঘুঙুৰু। এইফালে ইয়াত কেইটা পোৱালি আছে? 10টা আছে ন? এজনীও ঘুঙুৰুৱে। এইটো নতুন ন? এইজনী ৰাখিছোঁ মানে মই নতুনকৈ আগৰ বানৰ পোৱালি। এইজনী কোনজনী আছিলে? সেই আগত থকাজনী? ফুটুকীয়াজনী হয় দিয়া। ইয়াতো পোৱালি আছে ধেৰ। এই পোৱালি এই একেলগে থাকে ন ইহঁতৰ লগত? কাজিয়া পেচাল নকৰে? এইকেইটা ৰাখিছা ন নতুনকৈ? আকৌ এইকেইটা খাচী কৰি ৰাখিছোঁ। এই বেচাৰ পাছত পোৱালি ৰৈ যায় যে মেকুনা মেকুনি, তেনেকুৱা পোৱালি খাচী কৰি থৈছিলোঁ। এতিয়াচোন খুব ধুনীয়া হৈ গ'ল মেকুনা মেকুনি পোৱালি। চাইজে ধুনীয়া হৈ আহিছে। আৰু দুমাহমানৰ পিছততো আৰু ধুনীয়া হৈ আহিব ন? মানে খাচী কৰি দিয়াৰ লগে লগে মানে পোৱালিকেইটাৰ চাইজটো চেঞ্জ হৈ যায় ন? সেইজনীও ৰাখিছোঁ। এজনী ৰাখিছা? এজনী সেইজনী ন? বগাজনী পোৱালি। এই লগত একেলগে থাকে? তাৰপিছত আৰু আছে, আপোনালোকক দেখাই আছোঁ। ফাৰ্মখন ছুটি নহয়, দীঘলেই ফাৰ্মখন বহুত। এজনী 1 মাহ 10 দিনমান হৈছে নেকি পোৱালি দিয়া। ইয়াত কেইটা পোৱালি আছে? ইয়াত 7টা 8টা আছে। সিফালে যাবলৈ চেষ্টা কৰিছে। গুচি গ'ল সিফালে। গুচি যায় ন? 1 2 3 4 5 6 7টা। সেইজনী এটা হেঁচামাৰি মাৰি ডাঙৰটা দিছিলে। সেইজনী আৰু সেই তেহঁতৰ লগৰ চেউৰী। সেইজনী 3জনী ৰাখিছে মানে অলপ পুৰণা, অলপ বেছি দিন পুৰণা অলপ। এজনী ৰাখিবা? এই থাকক আৰু দুবাৰ। সেই ডাঙৰজনী? সেই কোলাকেইজনী বেছি দিন। বৰ্তমান পোৱালি টোটেল তোমাৰ তাত কেইটা আছে? টোটেলটো মই হিচাপ লোৱা নাই এতিয়া। মানে আইডিয়া ধৰি লোৱা দুই এটা কম থাকিলে ধৰি লোৱা 22 9 কিমান হ'লগৈ? 30 31 7 হৈ গ'ল তোমাৰ 38 টোটেল মানে 38টামান পোৱালি আছে আৰু এজনী জগিব আছে। এতিয়া ডাঙৰ গাহৰি কেইজনী আছে? ডাঙৰ গাহৰি 5জনী আছে। 5জনী। ফাৰ্মখন পুহি থকা কিমান বছৰ হৈ গ'ল? 5 বছৰমান হৈছে। 5 বছৰ হৈ গ'ল ন?
আচ্ছা তেওঁ যিখিনি পোৱালি আপোনালোকে দেখিবলৈ পাইছে পোৱালিখিনি বেচিব পোৱালি বৰ্তমান এড্ৰেছটো মই দি দিছোঁ এড্ৰেছটো হৈছে হোজাই ডিষ্ট্ৰিক্ট 1 নম্বৰ কাকি আপোনালোকে 1 নম্বৰ কাকিলৈ আহিলে মই তলত ভিডিঅ'টোৰ তলত মই নাম্বাৰটো মই দি দিম আপোনালোকে নাম্বাৰটো কণ্টেক্ট কৰিলে পাই যাব 1 নম্বৰ কাকি চাৰিআলিলৈ আহিলে আপুনি পাই যাব সেইকেইটা এই ওলাব নোৱাৰা হ'ল হ'বলা গাখীৰ খাবলৈ আৰু পোৱালি গাখীৰ খাই আছে বৰ তাৰ পজিশ্যন বেলেগ লৈ লৈছে পোৱালিটো এই তাই পজিশ্যন লৈ আছে দেই গাহৰিজনী খঙাল আছে ন পোৱালি থাকিলে খঙাল হয়ে নহয় জানো পোৱালি থাকিলে খঙাল হয়ে মালিকক চিনি পোৱা নাই তই হাজিৰা এই দানা তুমি কি কি ইউজ কৰা দানা কচু আৰু চাউল সিজাই দিওঁ তাৰপৰা এইটো চাপৰটো ৰঙা পলিচ মদৰ জুগুলি অলপ দিয়া যায় মদৰ জুগুলিটো ন চব মিক্স কৰি পেলাই একেলগে মানে গোটেইখিনি মিক্স কৰা যায় আৰু মিক্স কৰি পেলাই দি দিওঁ মানে খৰচটো কমে অলপ কম হয় আৰু অকল দানাটো খোৱালে বুলি ক'লেতো তোমাৰ নিমিলিব এফচিয়া ন দানা এতিয়া বহুত দাম হৈছে আগৰ নিচিনা নহয় দাম বঢ়ালে বাকী লগত পুখুৰীটো আছে ওচৰতে গাহৰি ফাৰ্ম খুব ধুনীয়া এটা প্লেচ ন মাছো ডাঙৰ হয় দানাটো খোৱাৰ লগে লগে মানে ইয়াৰ পৰা মানে যিটো সিহঁতে মানে মলটো যায়গৈ পুখুৰীত পৰেগৈ এইজনী বয়স কিমান হ'ল বাৰু এই দুবাৰ হৈছে দুবাৰ দিলে ন ভাঙো ভাঙো কৰি আছে গোটেইখন এইটো পোৱালি খোৱা এটা নাই দেখিছা ই পিঠিত ধৰি দি আছে এটা খোৱা নাই এটা এইটো দেখিবলৈ পাইছোঁ দেখিছোঁ খোৱা এটা কিয় নাইকিয়া জগতে নাই এটা মানে জগুতে খোৱাটো নাইকিয়া এইটো কি হ'ব মানে ডাঙৰ হ'লে এইটো কিবা এটা কাৰণত হৈ গ'ল চাগে ন বৰ্তমান মানে বেচিব পৰা অৱস্থাত 20টামান পোৱালি আছে তো আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে তো মই ভিডিঅ'টোৰ তলত কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিলে পাই যাব ডিষ্ট্ৰিক্টটো আকৌ এবাৰ কৈ দিছোঁ মই আমাৰ হোজাই ডিষ্ট্ৰিক্ট হয় হোজাই ডিষ্ট্ৰিক্ট টাউন লংকা পৰে 1 নম্বৰ কাকি চাৰিআলিত আহি পেলাই ফোন কৰিলে আপোনালোকক ৰিচিভ কৰিব পাৰিব ইয়াত কেইটা আছে টোটেল পোৱালি 12টা আছে এইকেইটা গোটেইকেইটা বেচিব পৰা অৱস্থাত আছে ন বৰ্তমান